श्री श्री बसुदेव बुरा गाहाय जगन्नाथ महाजोग्य आसाम आयेन आफादनि बुंथिगिरिनि आगान साननैनि जगन्नाथ महाजोग्यआ मोजाङै जोब्बाय दिनै गोजामसिन गोदोनि सुबुंफोरा फोथायबोनाय तराबारि दरगाहत श्री श्री बसुदेव बुरा गाहाय जगन्नाथ थान आरो सुभद्रा मन्दिर सामलाय आफादनि बानजायनायाव साननैनि मेहेरगोनां धोरोम सिबियारि महाजोग्य हाबाफारिजों खुंनाय जगन्नाथ महाजोग्यआव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया बाहागो लादों। दिनैनि बे गोथार हाबाफारियाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ दान्दिसे नुजाथिना सिबियारिफोरनि बोर लाफैयो। दिनैनि मान बावनाय आरो धोरोम सावरायनाय मेलखौ बेखेवना होयो समाज सिबियारि ध्रुबज्योति बर'आ। उदालगुरि जिल्ला देवालय संघनि आफादगिरि गपाल देब शर्माया मासि लाना सामलायनाय मेलाव सावरायगिरि महरै बाहागो लायो। उदालगुरि जिल्ला आसाम साहित्य सभानि आफादगिरि गौरी शंकर दास आरो उदालगुरि जिल्ला आध्यात्मिक ज्ञान विकास सामान्य समितिनि आफादगिरि दुगध कुमारा। बेजों लोगोसेनो सायख'जानाय आलासि महरै बाहागो लायो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया। আজি ইয়াতে দেৱালয়ত তেওঁলোকে মহাযজ্ঞ পাতিছে জগত মংগলৰ কাৰণে সমাজৰ মংগলৰ কাৰণে গতিকে আজি শেষ দিন আছিলে মোকো আমন্ত্ৰণ জনাইছিল ভালে লাগিল ইয়াত আহি পালে সকলো ৰাইজ ইয়াতে আহি সবে এটা ধাৰ্মিক অনুষ্ঠান ইমান ধুনীয়াকৈ পাতিছে আৰু ই আমাৰ সমাজ জীৱনত অত্যন্ত দৰকাৰ আমাৰ ব্যক্তিগত জীৱনত অত্যন্ত দৰকাৰ যে আমাৰ মানে সৃষ্টিকাৰী ঈশ্বৰক আমি পাহৰি গ'লে এটা ঠিক নহয় মাজে মাজে আমি মনত পৰি থাকিব লাগে আৰু তেনেকুৱা অনুষ্ঠানটোৱে আমাক মনত সোঁৱৰাই দিয়ে আৰু তাতে গুণী জ্ঞানী ব্যক্তিসকলে যিখিনি আমাক মানে ধৰ্মৰ বিষয়ে বিভিন্ন কথা আমাক মানে বুজনি দিয়ে আৰু এইটোৱে আমাৰ জীৱনটোক মানে এটা নতুন মাৰ্গ দৰ্শন কৰায় যিটো দৈনন্দিন জীৱনটোত আমি কেতিয়াবা কিবা এটা চিন্তাত থাকি এই চিন্তাৰ পৰা মুক্ত হোৱাৰ একো ৰাস্তা বিচাৰি নাপাওঁ তেনেকুৱা পৰিৱেশত এইবোৰ কথাটোৱে আমাক অলপ মানে কি কয় অকণমান নতুন কিবা এটা বুদ্ধি কৰাত চিন্তা কৰাত এইবোৰ সহায় কৰে গতিকে সেইটো সকলোকে উপকাৰ কৰিব। আজিটো যজ্ঞ অনুষ্ঠান আৰু নিৰ্বাচনৰ বতৰ আজি আপুনি যজ্ঞত আপুনি কি ভাবিলে ছাৰ আপুনি যজ্ঞটো মই জগত মংগলৰ কাৰণে চবৰে ভাল হওক আৰু নিৰ্বাচনৰ আমাৰ ভাল হওক সেইটো গতিকে চবটোৱে ঈশ্বৰক ওচৰত পালে আমিনো কি নোখোজো গতিকে যিমান যি ব্যক্তিগত মানে পৰা আৰম্ভ কৰি সামাজিকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক গতিকে বতৰ যিটো চলি আছে সেইটোৱে নিশ্চয়কৈ ক'বই ঈশ্বৰৰ ওচৰত যেন সেইটোও ভাল হয় তেনেকুৱা ধৰণৰ নিশ্চয়কৈ সেইটো আধ্যাত্মিক মানে দিশত এটা নতুন মাত্ৰা ইয়াত মানে দিয়ে সেইবোৰ অনুষ্ঠানটোৱে হ'ব। আজি তৰাবাৰী বাসুদেৱ জগন্নাথ আৰু সুভদ্ৰামা মন্দিৰৰ আজি ঐতিহাসিক 500 বছৰ পুৰণা মন্দিৰ এই মন্দিৰৰ ঐতিহাসিক কাৰকখিনিক লৈ আজি আমি যোৱা 1, 2 আৰু 3 এপ্ৰিল মহাযজ্ঞ অনুষ্ঠান আয়োজন আমি কৰিছিলোঁ আৰু আমি আজি এই মহাযজ্ঞ অনুষ্ঠানটো আমি গোটেই অঞ্চলজুৰি আমি মানুহখিনিক সহায় সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। সেই আহ্বান মৰ্মে আজি এই তৰাবাৰীৰ বিভিন্ন অঞ্চল বা চাৰিওফালৰ পৰা মানুহৰ যি মানে ইয়াত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে আমি অভিভূত হৈছোঁ যে অনাগত দিনত নিশ্চয় আমি এই অঞ্চলটোত ধৰ্ম ভক্তপ্ৰাণৰ সহযোগত তাৰ লগতে আমি অঞ্চলটোৰ উন্নয়নৰ কথাখিনি নিশ্চয় আমি ভালকৈ আমি চিন্তাখিনি কৰিব পাৰিম। গতিকে এই মহাযজ্ঞ অনুষ্ঠানটোৰ দ্বাৰা আমি এই কথাখিনি স্পষ্ট আমি কথাখিনি কৈছোঁ যে মহাযজ্ঞ অনুষ্ঠানটোৰ দ্বাৰা আমি ইয়াত ৰাজনৈতিক দলৰ ৰজাঘৰৰ নেতা মন্ত্ৰীসকলক আমি আহ্বান জনাইছোঁ যাতে এই অঞ্চলৰ পিছপৰা অঞ্চলটো তেওঁলোকৰ উন্নয়নৰ এটা সমুতি দিয়ক। এই অঞ্চলটো আজি বাট পথ যি জৰাজীৰ্ণ পৰিৱেশ সেই কথাখিনি আমি 100% আমি ৰজা মহাৰজাসকলক আমি প্ৰতিবাৰেই আমি জনাই আহিছোঁ কিন্তু আজি তথ্যতেও আমি এই অঞ্চলৰ ৰাইজে কিন্তু ভাল এটা বাট পথ আমি পোৱা নাই। লাহে লাহে আমি ৰজাঘৰক আমি জনাবলৈ বাধ্য হৈছোঁ। সেই এই মহাযজ্ঞৰ অনুষ্ঠানটোৰ জৰিয়তে আমি তেওঁলোকক সমুতি আমি দিয়াব বিচাৰিছোঁ যে হে প্ৰভু আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে এই অঞ্চলটোৰ বাট পথ যাতে দুখ দুৰ্দশা যাতে
ইয়াৰ নহওক সেই কামনা আমি কৰিছোঁ যাতে আহি থকা দিনবোৰত যাতে আমি আৰু এনেকুৱা ধৰণৰ সফল কাৰ্যসূচী ৰাইজ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগত আমি কৰিব পাৰোঁ সেইখিনিকে আমি সফল কামনা কৰিছোঁ আমি মেক্সিমাম কৈছোঁ যে 5-6 মানুহ ইয়াত গেডাৰিং হ'ব গতিকে মই অত্যন্ত ব্যস্ত যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আহি গ'ল আজি ইয়াত গতিকে মই নিজেও ব্যস্ত খুব সম্ভৱ মই অনুমান কৰিছোঁ 5,000 মানুহ ইয়াত গেডাৰিংটো হৈছে আজি বিশ্ববাসীৰ কাৰণে কি হ'ব শান্তিৰ কাৰণে আমি বিশ্ববাসী আমি শান্তিৰ আহ্বান এটা জনাইছোঁ যাতে আমি আহি থকা দিনবোৰত নতুন জেনেৰেশ্যনে যাতে শিক্ষা দীক্ষা গোটেই অৰ্থনৈতিক পৰিৱেশটো যাতে এটা ভাল দিশত যাতে উন্নতি হ'ব পাৰে মই সেইখিনিকে কামনা কৰিছোঁ থেংক ইউ